নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া বোৱাৰী পাকঘৰলৈ মই পল্লৱীয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন আপোনালোকে চাওক মইনো আজি কি পাতত দিছোঁ। এয়া মই পাতত দিয়া মাছ। মই মাছ পাতত দিছিলোঁ। এনেদৰে মই এয়া জুইত ভৰাই ৰাখিছিলোঁ। মই লৈছিলোঁ বৰালি মাছ কেইডোখৰমান। এয়া বৰালি মাছ। বৰালি মাছ পাতত দি খাই বহুত ভাল লাগে। আপোনালোকে হয়তো দিয়ে বৰালি মাছ পাতত। মই কেনেদৰে দিছিলোঁ চাওকচোন। তাৰ বাবে লৈছিলোঁ মই পিঁয়াজ মিহিকৈ কাটি, লৈছিলোঁ কেইটামান খুন জলকীয়া আৰু লৈছিলোঁ প্ৰয়োজন অনুসৰি নিমখ হালধি, লৈছিলোঁ কেইফুটমান নহৰু আৰু লৈছিলোঁ কাটি পেলাই সৰু সৰু টুকুৰা কৰি আদা আৰু মান ধনিয়াৰ পাত লৈছিলোঁ কেইখিলামান। এয়া মাছখিনি মই ধুনীয়াকৈ ধুই পেলাই সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। তাত দিলোঁ মই প্ৰয়োজন অনুসৰি হালধি, সোৱাদ অনুযায়ী নিমখ। এতিয়া তাৰ পাছত দিম মই মিহিকৈ কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজ দিলোঁ। তাৰ পাছতে দিলোঁ মই খুন জলকীয়া কেইটা আৰু দিছোঁ আদা নহৰুখিনি দি দিছোঁ। আদা নহৰু এনেদৰে দিলে বহুত ভাল লাগে খাই। মই সদায় সৰহকৈয়ে দিওঁ। আদা নহৰুখিনি পাতত দিয়াৰ পিছত খাই বহুত ভাল লাগে। আৰু এয়া মিহিকৈ কাটি ৰখা মান ধনিয়া দিলোঁ। গোটেইখিনি ধুনীয়াকৈ সানি লৈছোঁ। সকলোৱে হয়তো মাছ পাতত দিয়ে, কিন্তু মই এনেদৰে দিওঁ কাৰণে আপোনালোকক এবাৰ দেখুৱালোঁ। কলপাতত দি পেলাই জুইত দিয়া মাছৰ পাতত দিয়া খাই বহুত ভাল লাগে। এয়া মাছখিনি মই অকণমান হালধি প্ৰয়োজন হ'ব বুলি ভাবি আৰু অকণমান হালধি দি দিলোঁ। ধুনীয়াকৈ গোটেইখিনি সানি আছোঁ মই কলপাত দুখিলা অকণমান গেছতে লেৰেলাই ল'লোঁ। এয়া গেছত দিছোঁ। গেছত এনেদৰে লেৰেলাই লৈছোঁ। তাৰ পাছতে মই কলপাত দুখিলাতে এয়া মাছখিনি দি দিলোঁ। মাছখিনি এনেদৰে দি পেলাই কলপাতখন খুব সাৱধানে মেৰিয়াব লাগে। এয়া মই দিছোঁ। কিছুমানে গেছতো কেৰাহী পাতি বা টেৱা পাতি দিয়ে। মই এনেদৰে সদায় জুইতে দিওঁ। কেতিয়াবা মই কেৰাহীত দিওঁ বাৰু। এয়া কলপাতখন এনেদৰে খুব সাৱধানেৰে মেৰিয়াই ল'ব লাগিব। এয়া মই মেৰিয়াই আছোঁ। কলপাতত দিয়া মাছ জুইত দি খাই বহুত ভাল লাগে। সেইবাবে মাজে মাজে এনেদৰে দিওঁ মই। এয়া মেৰিয়াই লৈছোঁ। খুব সাৱধানে মেৰিয়াব লাগে, নহ'লে বাহিৰলৈ ওলাই আহিব বুলি ভয় থাকে। এনেদৰে আগ চাইডটোত খুব টানকৈ বান্ধি ল'ব লাগে। এয়া মই বান্ধি ল'লোঁ। এতিয়া মই জুইত ভৰাই দিম এইখিনি। জুইত ভৰাম মানে জুই আঙঠা নিচিনা হৈ থাকিব লাগিব। এয়া মোৰ খৰিখিনি পুৰি পেলাই এনেদৰে হৈ গ'ল। তাৰপাছতে মই ভৰাই থ'লোঁ কমেও 20 মিনিটমান সময় ভৰাই। এয়া কলপাতখিলা এনেকুৱা হৈ যোৱাৰ লগে লগে মই উলিয়াই অকণমান বেকা কৰি পানীখিনি উলিয়াই দি আকৌ 5 মিনিট সময় জুইত ভৰাই ৰাখিলোঁ। তেতিয়া মাছখিনি ভিতৰত অলপ শুকাই যায়। এনেদৰে ৰাখিব লাগে। এয়া মোৰ মাছ পাতত দিয়া হৈ গ'ল। ওপৰতে কেইখিলামান মই মান ধনিয়াৰ পাত দি দিছোঁ। চাওকচোন ইমান ভাল লাগিছে দেখিবলৈ, খাবলৈও বহুত ভাল লাগে। খায়ো ভাল লাগিছিলে। আপোনালোকেও এবাৰ খাই চাব। মাছ পাতত দিয়া কেনেকুৱা হৈছে আপোনালোকে মোক জনাব। যদি মোৰ ৰেচিপিটো ভাল লাগিছে লাইক, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।